खुलुमबाय स्टुडिय'आव आं रासि मुसाहारि इउपिपिएल हानजानि मटरसाइकेल रेलिया दिनै 4थि सान नंगौ बे रेलियाव तामुलपुर जिल्लानिफ्राय अदालगुरि फारसे रावना होदों इउपिपिएल हानजाया जौगाथाय बिटिआर आरो गोजोन बिटिआर मोन्थोरखौ लानानै इउपिपिएल हानजानि मटरसाइकेल रेलिया तामुलपुर जिल्लानिफ्राय अदालगुरि जिल्ला फारसे रावना होबाय इउपिपिएल हानजाया मटरसाइकेल रेलियाव गेदेमा सुबुंफोरखौ मान बावनाय बाथौ थानसालि मन्दिर आरो गिर्जा बायदियाव आरज खालामनायजों लोगोसेनो समाजनि मेलेमजिबि दैदेनगिरिफोरजों सावरायनाय दुखुथिया सुबुंफोरखौ मदद खालामनाय समाजनि बायदि बायदि जेंनाफोरखौ सावरायनायजों लोगोसे गोग्गो समाज आरो जौगाथाय बिटिआरनि मोन्थोर लानानै मटरसाइकेल रेलिखौ खालामदों तामुलपुर जिल्लानिफ्राय मटरसाइकेल रेलिखौ जागायनानै इउपिपिएल हानजानि गाहाय नेहाथारि राजु कुमार नार्जारिया बुंथियोदि हाग्रामा महिलारिया बिटिआर गोरोबथानि दफाफोरखौ मावफुङा बुंनायनि सायाव गोख्रों फिनजाथाय होयो लोगोसे फैगौ गोजां बोथोरनि बाजेट जथुम्मायाव भारतनि संबिजिराव 125थि एमेन्डमेन्ट बिलखौ पास खालामनानै बिटिआरखौ जौगाथाय होनाय फुजा मेलानि मुङाव बिपिएफनि सोद्रोमाफोरा जौ जुवा होनानै फैसा बुथुमनायखौ बन्द खालामनांगौ जुबिन गार्डखौ जास्टिस होनांगौ होनना गोख्रों दाबि खालामो সুসংগঠিত ইউপিপিএল সুসমৃদ্ধি বিটিআৰ শীৰ্ষক আমি মটৰচাইকেল টুৰ এটা লৈছোঁ কোকৰাঝাৰৰ কাজিগাঁৱৰ পৰা গহপুৰলৈকে 6-7 দিনীয়া কাৰ্যসূচী লৈ প্ৰায় 1200 কিলোমিটাৰ আমি চলাই যাম আকৌ ঘূৰি আহিম 700 কিলোমিটাৰ হাইৱেত আহিম যাওঁতে আমি গাঁৱে ভূঞে সোমাই যাওঁ আজি তামোলপুৰত আজি আহি পাইছোঁ যোৱা নিশা আহি পালোঁ ইয়াতে আমি যোৱাকালি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ঘৰ আছিলে এই ঘৰত আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেতৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি জনালোঁ আজি ৰাতিপুৱা আপোনালোকৰ তামোলপুৰৰ বা আমাৰ সকলোৰে লিডাৰ এজন সমাজকৰ্মী এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ আৰু ভাল এজন ব্যক্তি লেহৰাম বড়ো ডাঙৰীয়াৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আমাৰ শ্বহীদ অমিতাভ ৰাভাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনালোঁ আমাৰ মটৰচাইকেল টুৰ লোৱাৰ উদ্দেশ্যটো হ'ল প্ৰথম উদ্দেশ্যটো হ'ল গোটেই অসমৰ লগতে গোটেই বিশ্বত যে জাষ্টিছ ফৰ জুবিন মুভমেণ্ট চলিছে এই মুভমেণ্টটো আমি ছাপোৰ্ট কৰিছোঁ দ্বিতীয়তে আমাৰ বিটিআৰ একৰ্ড মতে আৰ্টিকেল 280 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকেল 280 এমেণ্ডমেণ্ট হোৱাৰ কথা 125th এমেণ্ডমেণ্ট এইটো এমেণ্ডমেণ্ট হ'লে আপোনালোকে জানে যে আৰ্টিকেল 280টো চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত যি বাজেট শ্বেয়াৰিঙৰ এটা আৰ্টিকেল হয় এইটো আগতে এমেণ্ডমেণ্ট কৰি পেলাই জিলা পৰিষদ আৰু পঞ্চায়তলৈকে ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাইনেন্সিঙৰ ব্যৱস্থা কৰা হৈছে এতিয়া বিটিআৰ ৰেকৰ্ডত এইটো সন্নিৱিষ্ট কৰা আছে যে অট'নমাছ কাউন্সিলবিলাক আমাৰ নৰ্থ ইষ্টত গোটেই 10টা 6 শিডিউল অট'নমাছ কাউন্সিল আছে আৰু গোটেই ইণ্ডিয়াত 29টা অট'নমাছ কাউন্সিল আছে তেখেতসকলৰ ফাইনেন্সৰ বহুত নাটনি হয় আপোনালোকে জানে আমাৰ বিটিআৰৰ প্ৰায় 14% অসমৰ জনসংখ্যা আছে অসমৰ বাজেটটো 1,20,000 কোটি আছে কিন্তু আমি বিটিআৰে 1,20,000 কোটি হ'লে আমি প্ৰায় 15,000 কোটিমান পাব লাগে বিটিআৰ কাউন্সিলে কিন্তু আমি পাওঁ কিমান আমি 800 কোটি পাওঁ গতিকে এই যে 15,000 কোটিত যে আমি 800 কোটি পাওঁ সেইটো দি কেনেকৈ উন্নয়ন আহিব আমাৰ বিটিআৰ অঞ্চলত এইটোৰ কাৰণে আৰ্টিকেল 280টো হৈ গ'লে ৰাজ্য চৰকাৰৰো ভাল তেখেতসকলে নো অবজেকশ্যনো দি দিছে ৰাজ্য চৰকাৰে গতিকে পাৰ্লিয়ামেণ্টত পেণ্ডিং হৈ আছে এইটো সোনকালে পাৰ্লিয়ামেণ্টে পাছ কৰি দিব লাগে 4 নম্বৰত আছে যে আমাৰ বিটিআৰ একৰ্ডত 40টা সমষ্টিৰ পৰা 60টালৈকে সমষ্টি বঢ়োৱাৰ ডিলিমিটেশ্যনৰ এটা প্ৰপ'জাল আছে ষ্টেট গভৰ্ণমেণ্টৰ এইটো প্ৰপ'জালটো পেণ্ডিং হৈ আছে ষ্টেট গভৰ্ণমেণ্টে এইটো সোনকালে এপ্ৰুভ কৰি দিব লাগে কিয়না 40টা সমষ্টিৰ ভিতৰত 30টাই আমাৰ ৰিজাৰ্ভ আছে এছটিৰ কাৰণে আমাৰ 26টা জাতি জনগোষ্ঠী আছে বিটিআৰত মাত্ৰ 10টা সমষ্টিত বাকী জাতি জনগোষ্ঠীবোৰ
প্ৰতিনিধিত্ব কৰিব নোৱাৰে এইকাৰণে 40টাৰ পৰা 60টা হ'লে বহুতখিনি জেনেৰেল সিট ওলাব য'ত বিভিন্ন জাতি জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰিব পাৰিব বিটিআৰৰ এছেম্বলিত আহিব পাৰিব নিজৰ আশা আকাংক্ষাৰ কথা ক'ব পাৰিব এছেম্বলিত এইকাৰণে এইটো বহুত দৰকাৰ 40টাৰ পৰা 60টালৈকে আৰু এইটো বিটিআৰ চুক্তিৰ এটা কমিটমেণ্ট হয় ভাৰত চৰকাৰৰ কমিটমেণ্ট হয় অসম চৰকাৰৰ কমিটমেণ্ট হয় 5 নম্বৰত UPPL চৰকাৰ যোৱাৰ লগে লগে যি অপেন পূজা আৰু মেলাৰ নামত জুৱা যে চলি আছে এই জুৱাৰ পৰা BPF দলে পইচা কালেকশ্যন কৰি নিজৰ দলৰ অৰ্থনৈতিক অৱস্থা থনকিয়াল কৰিব বিচাৰিছে কিন্তু আমাৰ বিটিআৰৰ নৱপ্ৰজন্মৰ ভৱিষ্যতটো অন্ধকাৰৰ ফালে ঠেলি দিছে এইটো আমি কোনো পধ্যে হ'ব দিব নোৱাৰোঁ বহুত কষ্ট কৰি আমি 2020 চনত বন্ধ কৰিছিলোঁ পুলিচ লগাই আমাৰ যুৱকসকলক লগাই যে জুৱাৰ যে কালচাৰ গঢ় লৈ উঠিছিল আগতে ইমান বছৰ এইটো আমি একেবাৰে বন্ধ কৰি দিছিলোঁ কিন্তু আকৌ এইটো গঢ় লৈ উঠিছে এইটো শুভ লক্ষণ নহয় এইটো ভাল নহয় গতিকে এইটো বন্ধ কৰিব লাগিব এইটো আমাৰ ডিমাণ্ড আছে 6 নম্বৰত আমাৰ UPPLৰ দিনত যে বহুত ভাল ভাল কাম হৈছে যেনেকৈ আমি 3.5 লাখতকৈ অধিক মানুহক মাটি পাট্টা প্ৰদান কৰিলোঁ আমি 40-50 বছৰ যোনটো অসম্ভৱ আছিলে কোনেও কৰিব পৰা নাছিল BJP আহিছে কংগ্ৰেছ আহিছে AGP আহিছে বহুত চৰকাৰ আহিল আৰু গ'ল কিন্তু বড়োলেণ্ড অঞ্চলৰ শান্তি স্থাপন কৰিব পৰা নাছিল UPPLৰ চৰকাৰৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি ঘূৰাই আনিছোঁ আমি উগ্ৰপন্থী সমস্যা সমাধান কৰিছোঁ এটাও উগ্ৰপন্থী সংগঠন এতিয়া নাই আমাৰ বিটিআৰ অঞ্চলত নতুনকৈ দুটামান আৰু উগ্ৰপন্থী সংগঠন জন্ম লৈছিলে জংগলে মংগলে প্ৰমোদ বড়ো ডাঙৰীয়া গৈ কথা পাতি বুজাই মেলি ল'ৰাবিলাকক আকৌ ঘূৰাই আনিছে তো আমি যে বড়োলেণ্ড অঞ্চলটো শান্তি ঘূৰাই আনিছোঁ আজিৰ তাৰিখত UPPLৰ চৰকাৰ নোহোৱাৰ লগে লগে কিয় ৰেলৱে ট্ৰেকত IED বম ব্লাষ্ট হৈছে কিয় মাওইষ্টৰ জন্ম হ'ল কিয় মাওইষ্ট মাৰিব লগা হ'ল এইবিলাক মানে বহুত মানে প্ৰশ্ন আছে কোনো পৰ্যায়ে যাতে আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি বিঘ্নিত নহয় এইটোৰ কাৰণে আমি মটৰচাইকেল টুৰটো উলিয়াইছোঁ